নমস্কাৰ ফ্ৰেণ্ডছ, ব্লগাৰ মৃদু চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিলোঁ। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ আগত নতুনকৈ কিনো আপলোড কৰোঁ ভালদৰে শেষলৈকে চাব, স্কিপ নকৰাকৈ। আৰু যদি নতুনকৈ মোৰ চেনেলটোত লৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়া মই যিকোনো ভিডিঅ' আপলোড কৰিলে আপোনালোকে ইয়াৰ ন'টিফিকেশ্যন অতি সোনকালে পাই যাব। আজি মই আপোনালোকৰ আগলৈ কিনো ভিডিঅ' লৈ আহিছোঁ তাকে অকণমানকৈ জনাই লৈছোঁ বাৰু আগতে। যোৱা সোমবাৰ 13 ছেপ্টেম্বৰ তাৰিখে আমাৰ ঘৰত এটি অনুষ্ঠান পাতিছিলোঁ। সেই অনুষ্ঠানটিৰ কাৰণে মই ঘৰতেনো কি মিঠাইজাতীয় সামগ্ৰী বনাইছিলোঁ তাৰে অকণ ভিডিঅ' বনাই থৈছিলোঁ। তাকে মই ভাবিলোঁ আপোনালোকৰ আগত আপলোড কৰিম কেনেদৰেনো মই এই সামগ্ৰী কেইবিধ প্ৰস্তুত কৰিছোঁ। যিহেতু 13 ছেপ্টেম্বৰ তাৰিখ 27 ভাদ আছিলে সেইদিনাখনি, যোৱা সোমবাৰ মোৰ মানুহজনৰ জন্মতিথি পৰে আৰু প্ৰতি বছৰে আমাৰ ঘৰত অকণমানকৈ হ'লেও অনুষ্ঠান পাতোঁ। এইবাৰনো কেনেদৰে এই অনুষ্ঠানটি পাতিছিলোঁ তাকে আপোনালোকৰ আগত অকণমান ভিডিঅ' কৰি দেখুৱাম বুলি ভাবিলোঁ। যিহেতু সময়ৰ অসুবিধাৰ বাবে মই বেছিকৈ ভিডিঅ' বনাই থ'ব নোৱাৰিলোঁ। সোমবাৰৰ দিনাখনি অকণমান ভিডিঅ' বনাই থৈছিলোঁ, তাকে মই আপোনালোকৰ আগত দেখুৱাওঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা এটা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়া ইয়াৰ ন'টিফিকেশ্যন অতি সহজে পাই যাব যিকোনো এটা ভিডিঅ' যদি মই আপলোড কৰোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় কমেণ্ট এটা কৰিবচোন, তেতিয়া মই গম পাম আপোনালোকে মোৰ ভিডিঅ'বোৰনো কেনেকুৱা পাইছে। ব'লকচোন তেতিয়াহ'লে মই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওকচোন, আমাৰ প্ৰথমে নাম প্ৰসংগ কৰিছিলে। এই নাম প্ৰসংগৰ অকণমান আপোনালোকৰ আগলৈ আগবঢ়ালোঁ কেনেদৰেনো আমাৰ নাম প্ৰসংগ কৰা হয়। অলপ আপোনালোকে চাই লওকচোন। নামৰ লগতে আপোনালোকক ভোজ ভাতো হৈছিলে বুলি কৈছিলোঁ। এয়া চাওকচোন, ভোজ ভাতৰ অকণমান মই ভিডিঅ' কৰি থৈছিলোঁ যে তাকে আপোনালোকৰ আগত দেখুৱাইছোঁ। এয়া চাওক, মাছ ফ্ৰাই কৰিছিলে। সকলোবোৰ ভিডিঅ' ভালদৰে বনাব নোৱাৰিলোঁ। তাৰপিছতে মই এয়া চুজি লাডু বনাইছিলোঁ যে এয়া চাওক, মই প্ৰথমে চুজিবিলাক ভাজি লৈছিলোঁ। ভাজি লোৱাৰ পাছতে মই নাৰিকল 2টা লৈছিলোঁ। এই নাৰিকলত চেনি ভালদৰে মিক্স কৰি লৈছিলোঁ। মিক্সিত দি ল'লোঁ নাৰিকল 2টা প্ৰথমে। তাৰপিছত মই ইয়াত 5 কাপ চেনি দিছোঁ আৰু 1 কেজি চুজি এয়া ভাজি আছোঁ মই। গৰু ঘিউ অলপ দি ভাজিছিলোঁ। এয়া চাওক, 5টা ইলাচিও ভাজি লৈছোঁ। ইলাচি যদি দি দিওঁ এনেকৈ লাডুবিলাক খাই বৰ ভাল লাগে। তাৰপিছত অলপ মোৰ কেঁচা বাদাম আছিলে, কেঁচা বাদামবোৰ মই ভালদৰে ভাজি লৈ অলপ গুড়ি কৰি মই লাডুত দিম বুলি ভাবিছিলোঁ আৰু সেয়া ভাজি লৈ মই দি দিলোঁ। গুড়ি কৰি ল'লোঁ বাদামবিলাক। তাৰপিছত এয়া চাওক, বাদামবোৰ ভালকৈ ভাজি লৈ খুন্দনাত খুন্দি ল'লোঁ। খুন্দি লৈ পেলাই মই লাডুত দি দিম। এয়া চাওক, মই ইলাচি গুড়ি কৰি লৈছোঁ। এইফালে মই কেৰাহী গৰম হোৱাত মই ইয়াতে অলপ গৰু ঘিউ দি লৈছোঁ। গৰু ঘিউতে মই নাৰিকল আৰু চেনিৰ যিবিলাক পেষ্ট বনাই থৈছিলোঁ, পেষ্টবিলাক অলপ দেৰি খুব বেছি 15-20 মিনিটমান ভাজিব লাগিব। এয়া মই ভাজি লৈছোঁ। ভাজি হোৱাৰ পাছতে ইয়াত মই আগতে ভাজি থোৱা চুজিবিলাক দি দিম। আপোনালোকে এনেদৰে বনাই চাবচোন, খাবলৈ অতি সোৱাদ হয় এই লাডুবিধ। আপোনালোকে সকলোৱে বাৰু জানেই, মই এবাৰ এনেদৰে ট্ৰাই কৰি চাবচোন। ইলাচি আৰু বাদামৰ গুড়ি দি বহুত খাবলৈ ভাল লাগে। এয়া চাওক, মই অলপ কৰি চুজিবিলাক ভালদৰে মিক্স কৰি লৈছোঁ।
গেছটো চিমত দি ল'ব লাগিব। আপোনালোকে গেছটো চিম কৰি ল'ব, নহ'লে অলপ দেই যোৱাৰ চান্স থাকে, তেতিয়া লাডুবোৰ ৰঙা পৰি যোৱাৰো চান্স থাকে। এয়া চাওক মই আগতে বাদামৰ গুড়িবোৰ ৰেডি কৰি থোৱা আৰু ইলাচি গুড়ি ৰেডি কৰি থোৱা মই ইয়াতে ভালদৰে মিক্স কৰি লৈছোঁ কেৰাহীতে। তাৰপিছত অলপ দেৰি পাছতে আমাৰ এয়া লাডু তৈয়াৰ কৰিবলৈ হৈ যাব। আপোনালোকে যেতিয়া অকণমান আঠা পাব হাতেৰে এনেকৈ পিটিকি চাব, তেতিয়াই লাডুবিলাক বনাবলৈ আমাৰ ৰেডি হ'ব। এয়া চাওক অলপ পাছতে মোৰ হৈ যাব লাডু বনাব পৰা লাডু। এয়া মই এনেদৰে ভাজি লৈছোঁ। চাওক এয়া মই এনেদৰে অকণমান চাই লৈছোঁ। অকণমান আঠাজাতীয় হ'লে গেছটো অফ কৰি ভালদৰে আকৌ অলপ মিক্স কৰি ল'ম। তাৰ পৰা লাডু যিটো চাইজ দিয়ে আপোনালোকে নিজৰ কথা, নিজৰ চাইজ মতে এটা এটা লাডু কৰি যাব। এয়া চাওক মই লাডু বনাই আছোঁ। আপোনালোকে এনেদৰে বনাই চাবচোন। কিনা মিঠাই খোৱাতকৈ এনেদৰে ঘৰত বনাই ল'লে আপোনালোকে বহুত খাবলৈ টেষ্ট পাব। এয়া চাওক মই লাডু বনাই আছোঁ। এয়া চাওক লাডু বনাই আছোঁ। এয়া আপোনালোকে এবাৰ এনেদৰে ট্ৰাই কৰি চাবচোন। মোৰ লাডু হৈ গৈছে অলৰেডি। এয়া চাওক মই লাডুখিনি অলপ ফটো দি দিছোঁ ইয়াতে। আপোনালোকে এনেদৰে বনাই চাব আৰু কেনে হৈছে মোক জনাবচোন কমেণ্ট এটা কৰি। এয়া চাওক তাৰ পাছতে মই আৰু কিনো বনাইছিলোঁ আপোনালোকক দেখুৱাই যাম। এয়া মোৰ লাডুবিলাক ৰেডি হৈ গ'ল। মোৰ 100টামান লাডু হ'ল। এয়া লাডুখিনি বনাই হৈ গ'ল যেতিয়া এয়া মই এফালে ইডলি পিঠা বনাম বুলি ভাবিছিলোঁ। আৰু এয়া মই বনাবলৈ প্ৰথমতে কি সামগ্ৰী লাগে সেইবোৰ যোগাৰ কৰি লৈছোঁ। মিক্সিত মই ভালদৰে এটা নাৰিকল ৰুকি লৈছোঁ। তাৰপিছত 1 কেজি চুজি লৈছোঁ। এই চুজিত মই যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰিছোঁ আপোনালোকক দেখুৱাই যাম বাৰু যিমান পাৰোঁ। এয়া চাওক মই চুজি 1 কেজি লৈ লৈছোঁ। এই ডাবৰতে ভালদৰে চেনি আৰু নাৰিকলৰ গুড়ি আৰু কি দিওঁ চাই থাককচোন, মই কৈ যাম বাৰু আপোনালোকক। 1 কেজি চেনি দিছোঁ, এটা নাৰিকল দিছোঁ। মই ডাব নাৰিকল লৈছিলোঁ আজি। এটা ডাব নাৰিকল লৈছোঁ। তাৰপিছতে ইয়াত মই চেনি 5 কাপ মানে 3 পোৱামান হ'ব, 3 পোৱামান চেনি দিছোঁ। অলপ মিঠাটো যদি বেছি কৰিব বিচাৰে তাতকৈ বেছিও দিব পাৰিব আপোনালোকে। কম যদি খায় মিঠা তেতিয়া অলপ কম কৰিও দিব পাৰিব। এয়া মই 5 কাপ চেনি ইয়াত দি লৈছোঁ। এটা সৰু কাপ, বৰ ডাঙৰ কাপেৰে দিয়া নাই বাৰু। চাওক চেনিবিলাক দি লৈছোঁ এই কাপটোৰে। তাৰ পাছতেই মই ইয়াত অলপ নিমখো দি দিছোঁ। নিমখ দি দিলে অলপ সোৱাদটো বেছি ভাল লাগে। এয়া চাওক নিমখ দিছোঁ। নিমখ দিয়াৰ পাছতে মই ইয়াত বেকিং পাউডাৰ মই 1.5 চামুচমান দি লৈছোঁ। তেতিয়া অলপ ফুলি যায় আৰু খাবলৈ কোমলো হয় পিঠাবিধ। সেয়া চাওক মই বেকিং পাউডাৰ দি মিক্স কৰিছোঁ। আৰু পিঠাগুড়ি মোৰ অলপ খুন্দা আছিলে, তাতে মই 3 কাপমান পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। এয়া চাওক পিঠাগুড়ি খুন্দা আছিলে, মই বৈয়ামত আগতে ভৰাই থৈ দিছিলোঁ। এয়া চাওক মই একাপেৰে 3 কাপমান দিছোঁ। তেতিয়া অকল যদি আপোনালোকে এয়া চাওক আমুল তাজা গাখীৰ লৈ মই ইয়াত ভালদৰে মিক্স কৰি ল'ম। আৰু গৰু ঘিউ অলপ 5 চামুচমান গৰু ঘিউ দি দিম ইয়াত, তেতিয়া খাবলৈ বহুত সোৱাদ হয়। এনেদৰে ভালদৰে মিক্স কৰি ল'ব। তাৰপিছত ইয়াত গাখীৰ দি ভালকৈ থুপথুপীয়া কৰি ল'ব বস্তুটো। এয়া চাওক গাখীৰ মই আজি আধা লিটাৰ লৈছিলোঁ, কমো হ'ব পাৰে, তেতিয়া মই অলপ পানীও ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে। চাওঁচোন কিমান হয় বাৰু। এয়া চাওক গাখীৰটো ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পাছতেই মই ইয়াত ঘিউ দি দিছোঁ। চামুচেৰে 5 চামুচ বা 4 চামুচ দিম মই ইয়াত ঘিউটো দিলে ইয়াত খাবলৈও ভাল লাগে বাৰু। এনেদৰে মিক্স কৰি ল'ব। ঘিউ দিছোঁ মই। গৰু ঘিউ দিলে এনেও প্ৰত্যেকটো বস্তুৱে খাবলৈ সোৱাদ লগা হৈ পৰে। এয়া চাওক তাৰপিছতে আকৌ ভালদৰে মিক্স কৰি ল'ব আপোনালোকে এনেদৰে। যদি আপোনালোকে পিঠাগুড়ি ব্যৱহাৰ কৰি অকল ইডলি পিঠাটো বনায় তেতিয়া অলপ বগা বেছি হয়। মই আজি গৰু ঘিউ আৰু চুজি দিছোঁ যে, গৰু ঘিউ দিয়াৰ কাৰণে আৰু চুজিটো অকণমান ৰঙচুৱা যে, সেইটো কাৰণে অকণমান ক্ৰীম ৰঙৰ নিচিনা হ'ব মোৰ ইডলি পিঠাবিলাক। সেয়া চাওক ভালদৰে মই মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত মই ইফালে ষ্টেণ্ডবোৰ ৰেডি কৰি লৈছোঁ। চাওক মই ভালদৰে মিক্স কৰি লৈছোঁ মানে মই অকলে আজি কৰিব পৰা নাই, অলপ সৰহকৈ বনাইছোঁ যে। মোৰ ওচৰৰ বোৱাৰী এজনীও আহিছে, তাইও মোক অলপ সহায় কৰি দিছে। এয়া চাওক মই কাজু বাদাম আছিলে, মোৰ কাজু বাদামখিনি ইডলি এটাত এফাল এফাল কৰি দি যাম। এয়া মই ষ্টেণ্ড ৰেডি হৈছে, ষ্টেণ্ড ৰেডি কৰি লৈছোঁ। তাৰপিছতে ইয়াত মই
ষ্টেণ্ডবিলাকত অলপ ৰিফাইন তেল সানি লৈছোঁ, তেতিয়া লাগি নধৰে, পিঠাটো এৰুৱাত সহজ হয়। এয়া চাওক, এই বোৱাৰীজনীও সহায় কৰি আছে, ময়ো দুইজনীয়ে বনাইছোঁ, বেছি হৈছে যে, নহ'লে অকলে নোৱাৰিম আৰু বহুত টাইমো লাগে এইটো পিঠা বনাওঁতে। মানে এয়া চাওক, মই এইফালে কেৰাহীত অলপ পানী দি ষ্টেণ্ডডাল এনেদৰে বহুৱাই দিছোঁ আৰু 2টা হুইছেল মৰাই দিম কুকাৰটোত। তাৰপিছত এনেদৰে মই কাজুবিলাক দি লৈছোঁ, আনফালে আৰু এডাল ষ্টেণ্ড ৰেডি কৰি আছোঁ, বেলেগ এটা কুকাৰত আকৌ ভৰাই দিম মই, তেতিয়া সোনকালে হ'ব, নহ'লে ৰখি থাকিবলগীয়া হয় যে। এয়া চাওক, মই অলপ দেৰি পাছতে মোৰ ইডলি ৰেডি হৈ যাব। মই ভকতৰ কাৰণে বনাইছোঁ, অলপ সৰহকৈ বনাবলগীয়া হৈছে। এয়া চাওক, মই এইফালে চিটি মাৰিব আৰু মই আজি অলপ বেছিকৈ বনাইছোঁ কাৰণে সকলো বনোৱা আপোনালোকক দেখুৱাই নাথাকোঁ, আপোনালোকে আমনিও পাব পাৰে, অলপ ভিডিঅ'টো ফাষ্টো কৰি দিছোঁ। মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি নতুনকৈ আহিছে, আকৌ এবাৰ কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। এয়া চাওক, মোৰ পিঠা ৰেডি হৈছে আৰু এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। মোৰ 80টামান পিঠা হৈছিলে। এয়া চাওক, পিঠাবোৰ এনেদৰে আপোনালোকে বনাই খাই চাবচোন আৰু কেনে হয় মোক কমেণ্ট কৰি জনাবচোন। এয়া চাওক, পিঠা হ'লে হৈ গ'ল ৰেডি খাবলৈ। এয়া চাওক, এই ছোৱালীজনীও অকণমান ভিডিঅ' বনাই থৈছিলে, সেয়া দেখুৱাই দিছোঁ লগতে। এয়া যিহেতু মোৰ আজি মানুহজনৰ জন্মদিন আছিল। সেয়া চাওক, আপোনালোকে বৰ পায় বুলি অলপ খৰ কৰি দিছোঁ ভিডিঅ'টো, যিহেতু বহুত দীঘলো হৈছে বাৰু। আৰু কি বনাইছিলোঁ অকণমান ফটোও দি দিছোঁ মই লগতে। এয়া মই পিঠা বনাইছিলোঁ, নাৰিকল আৰু পিঠাগুড়ি চেনিৰ সৈতে, আৰু এয়া বনাইছিলোঁ ইডলি। এয়া অকণমান ফটো দি দিছোঁ লগত মই। পুনৰ কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে। এয়া চাওক, মোৰ ইডলি ৰেডি হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। বাই বাই ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। শেষত মোৰ মানুহজনৰ ফটো দুখনমান এড কৰি দিছোঁ, এয়া চাওকচোন। বাই বাই।